बङाइगावनि गंसे सोमोनांथाव देहा फाहामसालि गैया बेवहाय सासेबो डक्टर सासे फार्मासिस्टआनो सामलायनानै दङ देहा फाहामसालिखौ। ओनसोलनि रायजो राजाफोरा देहा फाहामथायनि थाखाय थाङो नाथाय गिदिंबोफिननाङो। बे देहा फाहामसालियानो जाबाय बङाइगाव जिल्लानि सा अभयापुरी समस्तिनि कीर्तनपारा गुदि देहा फाहामसालि, जेराव समायनाय लुनाय गंसे देहा फाहामसालि आरो दं बेवहाय फार्मासिस्ट, नार्स। नाथाय बे देहा फाहामसालियाव नुनो मोना सासेबो डक्टर। खोनानायाव सोमोनांथाव नाथाय बेनो सैथो। ओनसोलनि गोबां रायजो राजाफोरनि थाखाय देहा फाहामथायनि थाखाय गोनांथिमोन कीर्तनपारा गुदि देहा फाहामसालिया। डक्टर गैयैनि जाहोनाव गोबां सुबुंफोरानो फाहामथाय लानो फैनानै हामालासिनो गिदिंलांफिननो गोनां जानानै फैदों। सासे फार्मासिस्ट आरो नार्सनि सायावनो सोनारनो गोनां जादों गोबां रायजो राजाफोरा। दा बेफोरनि सायाव फाहामथाय लानो फैनाय भुगिनांनाय नखरनि सोद्रोमा आरो हस्पिटालनि कर्मीया खौरां बिजोंनि गेजेरजों मा फोरमायदों फै मिथिना लानि। ইয়াত বৰ দুখৰ বিষয় হৈছে, আজি আমাৰ এই বৃহৎ এলেকা কীৰ্তনপাৰা বহুত ঠাইৰ পৰা আমাৰ ইয়াত ৰোগী আহে, কিন্তু এনেকুৱা আজি আমাৰ এজন ৰোগী আহিছে, আহি দেখিছে ডক্টৰ নাই। গতিকে আমি এইটো অনুৰোধ কৰোঁ উপায়ুক্ত মহোদয়ক যাতে অতি সোনকালে আমাৰ এই কীৰ্তনপাৰা বৃহৎ এৰিয়াৰ এলেকাৰ সুবিধাৰ্থে ডক্টৰ দিয়ে যেন। বৰ্তমান ডক্টৰ নাই, নাই ডক্টৰ নাই। ৰাইজৰ বহুত অসুবিধা হৈ আছে, বহুত মানুহ আহে। মানে কি আপোনাৰ 150 মানুহ আহে, সদায় আহি থাকে। এনেতো যিখিনি বেচিকেলি ট্ৰিটমেণ্ট মই দিব পাৰোঁ এজ এ ফাৰ্মাচিষ্ট সেইখিনি মই দি আছোঁ। কিছুমান পেচেণ্ট আছে এনেকুৱা ডক্টৰ দেখাবৰ কাৰণে আহে, এইটো স্পেচিয়েলি মানুহ কিছুমান ধৰক ডক্টৰক দেখাবৰ কাৰণে আহে কাৰণে সিহঁতে দেখাব নোৱাৰি গুচি যায়, সেইটো হয়। কিন্তু বাকী যিখিনি মই পাৰিছোঁ মোৰ ফালৰ পৰা মেনেজ কৰি আছোঁ মই। এনে বাকী ধৰক ঠিকেই চলি আছে। আমাৰ ডক্টৰ প্ৰায় আজি 9 দিন হ'ল, 1 তাৰিখৰ পৰা ডক্টৰ মানে আপোনাৰ ট্ৰান্সফাৰ বুলি নহয়, এজনটো ট্ৰান্সফাৰ আগতেই হৈছে, চাকলাত গৈছে বাইদেউ ডক্টৰ শ্বাহিনা আহমেদ, আৰু এজন ডক্টৰ আছিলে তেখেত APC চাকৰি পালে। গতিকে 1 তাৰিখত মানে 31 তাৰিখত ডিজাইন দিছে, ইয়াৰ পৰা গুচি গ'ল। 1 তাৰিখৰ পৰা বেলেগ হস্পিটেলত কাম কৰি আছে। বৰ্তমান ডক্টৰ আমাৰ ইয়াতে নাই। আজি 1 তাৰিখৰ পৰা ডক্টৰ এজনো নাই। 2জন আছিল আগত, এজন প্ৰায় 1 মাহমান আগত চাকলাত গ'ল, চাকলাত খালী হোৱাৰ কাৰণে। আৰু বাকী ষ্টাফ আমি যিখিনি আগৰ পৰা আছোঁ সেইখিনি আছোঁৱে। MPW আছে, GNM আছে, মই ফাৰ্মাচিষ্ট মই আছোঁ, লেপটেক আছে। এনে বাকী চিকিৎসক নাই, সদ্যহতে এতিয়া চিকিৎসক নাই। এজন পেচেণ্ট লৈ আহিছোঁ কীৰ্তনপাৰা হস্পিটেলত, তো আহি দেখোঁ যে ডাক্তৰো নাই। 11টা বাজে, তো কীৰ্তনপাৰাক সোধাৰ পিছত ক'ল যে আজি 15-20 দিনমান হ'ল ডক্টৰ নাই। ডক্টৰ কিয় নাই বা কিয় নাহে এইটো আমি ভালকৈ নাজানো। আৰু কীৰ্তপক্ষ সোধাৰ পিছত ক'ল যে কাৰোবাই লৈছে, পদোন্নতি লৈছে, কাৰোবাই মানে ট্ৰেন্সফাৰ লৈছে। তো সেইটোতো মানে আমাৰ এই কীৰ্তনপাৰা অঞ্চলৰ ৰাইজে গম নাপায়। গতিকে এইটো মানে সমাধানৰ কেনেকৈ কৰিব লাগে আৰু কি খালী হৈ আছে, আমাৰ ডাক্তৰ লাগে। জিলা উপায়ুক্তক মই এটা অনুৰোধ কৰোঁ যে ইয়াত যাতে অতি সোনকালে এটা ডাক্তৰ